আপোনালোকে এইটো কথা নিশ্চয় গম পাইছে যে যোৱা 3 মাহ ধৰি মহাকাশত আবদ্ধ হৈ আছে সুনিতা উইলিয়ামছ আৰু বেৰী ই উইলমৰ। অহা বছৰ মানে 2025 চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকক পৃথিৱীলৈ ঘূৰাই অনা হ'ব। তেওঁলোকক ঘূৰাই আনিবলৈ নাছাই স্পেচ এক্সৰ ড্ৰেগন ক্ৰু কেপচুলৰ সহায় ল'ব। ক্ৰু 9 মিছনৰ মহাকাশচাৰীসকলৰ সৈতে ঘূৰি আহিব সুনিতা। এই ভিডিঅ'টোত আপোনালোকৰ সৈতে আলোচনা কৰিম ড্ৰেগন ক্ৰু কেপচুলৰ বিষয়ে। ড্ৰেগন ক্ৰু কেপচুল আচলতে হয় কি? মহাকাশচাৰীৰ বাবে বহাৰ ব্যৱস্থা থকা এইখনে বিশ্বৰ প্ৰথমখন ব্যক্তিগত মহাকাশযান, যিখনৰ খালী কেপচুলটোৰ ওজন ৭,৭০০ কিলোগ্ৰাম। ক্ৰু ড্ৰেগন দুটা অংশৰে গঠিত। এটা হৈছে ৰিইউজেবল স্পেচ কেপচুল আৰু আন এটা হৈছে এক্সপেণ্ডেবল ট্ৰাংক মডিউল। কেপচুলটোত 16টা ড্ৰেক থ্ৰাষ্টাৰ্ছ আছে, যিয়ে বাহনখনক কক্ষপথত পৰিচালনা কৰে। প্ৰতিজন ড্ৰেকয়ে মহাকাশৰ শূন্যতাত 90 পাউণ্ড বল উৎপাদন কৰিবলৈ সক্ষম। বিবিচিৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ট্ৰাংকটোত ছ'লাৰ পেনেলছ, হিট ৰিম'ভেল ৰেডিয়েটৰ্ছ, স্পেচ ফৰ কাৰ্গো আৰু ইমাৰ্জেঞ্চি এবৰ্টছৰ সময়ত ষ্টেবিলিটি প্ৰদান কৰিবলৈ ফিন্স আছে। মহাকাশযানখনক ফেলকন 9 স্পেচ এক্সে পুনৰ নিৰ্মাণ কৰা পুনৰ ব্যৱহাৰযোগ্য দুটা পৰ্যায়ৰ ৰকেটৰ ওপৰত মহাকাশলৈ প্ৰেৰণ কৰা হয় আৰু স্বয়ংক্ৰিয়ভাৱে ISSত ডক কৰা হয়। স্পেচ এক্সৰ ষ্টাৰশ্বিপ মিছন হাৰ্ডৱেৰ আৰু অপাৰেশ্যনৰ পৰিচালক জেছিকা জেনছনে বিবিচিক কয় যে আমাৰ ড্ৰেগনত GPS সেন্সৰ্ছ আছে, কিন্তু নাকৰ শংকুত কেমেৰা আৰু ইমেজিং সেন্সৰ্ছ যেনে লিডাৰো আছে, আৰু এই সেন্সৰটোৰ কাম হৈছে তথ্য প্ৰদান কৰা। যেতিয়া মহাকাশচাৰীসকলে পৃথিৱীলৈ উভতি যাব লাগে, তেতিয়া মহাকাশযানখনে ISSৰ পৰা আনডক কৰে। তাৰ পিছত ইয়াৰ ট্ৰাংকটো কেপচুলৰ পৰা আঁতৰি যায় আৰু বায়ুমণ্ডলত জ্বলি যায়। পৰৱৰ্তী সময়ত কেপচুলে ডি-অৰ্বিট বাৰ্ণ কৰে। যেতিয়া থ্ৰাষ্টাৰ ব্যৱহাৰ কৰি মহাকাশযানখনৰ বেগ হ্ৰাস কৰা হয়, যাৰ ফলত ই পৃথিৱীৰ বায়ুমণ্ডলত পুনৰ প্ৰৱেশ কৰিব পাৰে। পুনৰ প্ৰৱেশৰ পিছত কেপচুলে 4টা পেৰাচুট নিয়োগ কৰি নামি অহাৰ গতি লেহেমীয়া কৰে। শেষত মহাকাশযানখনে সাগৰত ছিটিকি পৰে, য'ত জাহাজে ইয়াক উদ্ধাৰ কৰে।